নমস্কাৰ বন্ধুসকল সকলোকে আমাৰ চেনেল আৰবি টিপছলৈ পুনৰ স্বাগতম জনালো। আজি এটা নতুন বিষয়ৰ ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছো। আশা কৰো ভিডিঅ'টো চাই আপোনালোক যথেষ্ট উপকৃত হ'ব পাৰিব। বন্ধুসকল, কিডনি বা বৃক্ক আমাৰ দেহৰ এক অতি গুৰুত্বপূৰ্ণ অংগ। বৰ্তমান সময়ত কিডনি ৰোগ দ্ৰুতগতিত বৃদ্ধি পাই আহিছে। কিডনিৰ 90% অকামিলা হোৱাৰ পিছতহে ইয়াৰ লক্ষণবোৰ চকুত পৰে। বিভিন্ন চিকিৎসকৰ লিখনি আৰু স্বাস্থ্য সম্পৰ্কীয় ইণ্টাৰনেটত লাভ কৰা বিভিন্ন তথ্যৰ আধাৰত কিডনি সুস্থ কৰি ৰখাৰ বাবে আমি কেনে ধৰণৰ যত্ন ল'ব লাগে আৰু লগতে আমি কি নিয়ম মানি চলিলে কিডনি ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ সেই বিষয়ে কিছু কথা আজি আপোনালোকক জনাম। বিশেষকৈ মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ 4টা দিশৰ কথা, যিকেইটা আমি মানি চলিলে কিডনিৰ সমস্যাৰ পৰা ৰক্ষা পাব পাৰোঁ। প্ৰথম কথা হ'ল আমি কেতিয়াও কমকৈ পানী সেৱন কৰিব নালাগে। পানী আমি যথেষ্ট পৰিমাণে খাব লাগে, কিয়নো পানীয়ে দেহৰ উত্তাপ নিয়ন্ত্ৰণ কৰে। দিনে 2ৰ পৰা 3 লিটাৰ পানী খাব লাগে। এই ধৰণে পানী খালে কিডনিৰ সমস্যাৰ পৰা হাত সাৰিব পৰা যায়। দ্বিতীয়তে, যদি আপুনি বিড়ি বা চিগাৰেট সেৱন কৰে তেন্তে সেই অভ্যাস ত্যাগ কৰক, কিয়নো ধূমপান কৰিলে কিডনিলৈ ৰক্ত প্ৰবাহৰ পৰিমাণ কমি যায়, ফলত কিডনিয়ে সঠিকভাৱে কাম কৰিব নোৱাৰা হয়। ধূমপানে যে অকল কিডনিৰে ক্ষতি কৰে তেনে নহয়, ধূমপানে কেঞ্চাৰৰ সম্ভাৱনাও দুগুণে বৃদ্ধি কৰে। আপোনাৰ যদি বেছিকৈ নিমখ খোৱাৰ অভ্যাস আছে তেন্তে আজিয়ে নিমখৰ পৰিমাণ কম কৰক, কিয়নো অতিৰিক্ত নিমখে উচ্চ ৰক্তচাপৰ সম্ভাৱনা বৃদ্ধি কৰে আৰু এই উচ্চ ৰক্তচাপৰ বাবে কিডনিৰ ৰোগ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। নিমখ বেছিকৈ থকা আচাৰ, চিপছ আদিবোৰো আপুনি নিশ্চয় ত্যাগ কৰক। আপুনি যদি সাধাৰণ মূৰৰ বিষ, পিঠিৰ বিষ, ভৰিৰ বিষ আদিত বিষৰ টেবলেট গ্ৰহণ কৰে তেতিয়াহ'লে সেই অভ্যাস ত্যাগ কৰি পৰাপক্ষত চিকিৎসকৰ পৰামৰ্শ মতেহে এনেধৰণৰ টেবলেট গ্ৰহণ কৰক, কিয়নো এনেধৰণৰ বিষ নিৰাময়ক ঔষধ বেছিকৈ খালে কিডনিৰ সমস্যাই দেখা দিব। বন্ধুসকল, আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোক যথেষ্ট উপকৃত হ'ব পাৰিছে। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।